এইটো ৰাৱণ বুলি কয়। ইয়াৰ 10টা মূৰ নাই, কিন্তু ইয়াৰ 10খন ঠেং আছে। ৰাৱণ ইয়াক এনেকৈ খায়। পথাৰৰ মাজত কিমান সুন্দৰকৈ সৰিয়হবোৰ ফুলি আছে চাওক। এতিয়া মিঠে মানে কুঁহিয়া চুৰ কৰিব লগাই দিম এতিয়া মিঠে। মই মানে চাই থাকিম, মানুহ চাম আৰু এই মানে চিয়ালা মাল, চিয়ালা মানুহ চাই থাকিম মানে ক'ৰবাত চিয়ালা মাল ঠিক নাই নহয়, মানুহ আহিব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। খুৰাহঁতৰ মানে পুখুৰী এটা মাৰিব আজি, তাকে আহি আছোঁ। এতিয়া মানে মই পাইছোঁ চাওক, চৌধবৰী বুলি কয় এইখিনি। চৌধবৰী কিহৰ কাৰণে কয় মই নাজানো, হয়তো এইটো বহুত আতি মানে এইখিনি জেগাখিনি, সেইটো কাৰণে কয় নেকি নাজানো আৰু মানে পূৰা চবচে আতি মানে যিমান ডাঙৰ পানী নাহক মানে নুবুৰে এই আতিটো। মানে মোক চাওক কিমান বস্তু ল'ব লগা হৈছে, মানে এইখিনিতে চাইকেলখন থৈ দিলোঁ আৰু এতিয়া মানে হাতৰ টেবুল চাওক, কান্ধত লৈছোঁ মানে গামোচা, চোলা পেণ্ট আৰু ইয়াত আছে পানী আৰু মানে মনাটোত আৰু কিবা কিবি আছে। যুদ্ধ কৰিবলগীয়া হ'লে মানে অস্ত্ৰ লাগে যিহেতু, মানে যুদ্ধতে গৈ আছোঁ দেচোন আৰু মাছ মাৰিব গৈ আছোঁ যিহেতু। আৰু এতিয়া মোৰ লগত কোন আহিছে চাওক, এইটো ডগি ডগি। এনেও মানে পথাৰৰ দৃশ্যটো এনেও ভাল লাগে আৰু পথাৰত থাকি ভাল লাগে, পথাৰত খাই ভাল লাগে। আৰু এতিয়া আজি পুখুৰী মাছ যিহেতু আৰু ভাল লাগিব। আৰু কি বাৰু মাছ পাওঁ দেখাই আছোঁ, চাই থাকিব। আৰু এতিয়া মানে ফাইনেলি আহি পাই গ'লোহি চাওক জেগাটো। এইফালে চব মানে পল' জাল লৈ জুকুলি, আৰু এইফালে মানে মোনাটোত মানে চৌ আছে, চৌ আছে, গম পোৱা নাই, ইয়াতে বনাব বোলে খুৰীয়ে। আৰু পুখুৰীটো চাওক, এইটোৱে পুখুৰীটো এতিয়া মৰা হ'ব। জংঘল আছে ইয়াত, মেটেকা আছে, মেটেকাখিনি মাৰিলেই মাছ পোৱা যাব, কুচিয়া। আৰু জেং আছে তলত, এই জেংখিনি মানে আকৌ সবাই এতিয়া হেৰি কৰিব লাগিছিল নহয়, ৰাৱণকেইটা এতিয়া বাচি থাকে, বেলেগ এটা হেৰি লাগিছিল। এইটো ৰাৱণ বুলি কয়। ইয়াৰ 10টা মূৰ নাই, কিন্তু ইয়াৰ 10খন ঠেং আছে। ৰাৱণ ইয়াক এনেকৈ খায়। সেইটো কৰি নিচিনা এইখিনি হ'ল ৰাৱণ। এইখিনি ইয়াত পুৰিব লাগিব, শিকত দিব লাগিব তাৰমানে। নাই, শিকত দিব লাগিব আৰু কেঁচাই খাব পাৰে। মই এটা খাই বাৰু দেখাই দিছোঁ, মই কেঁচাই খাই ভাল লাগে। ইয়াত নিমখীয়া সোৱাদ এটা লাগে, এতিয়া ৰাৱণ বুলি কয়। 10টা মূৰ নাথাকিব পাৰে, কিন্তু তাৰ 10খন ঠেং আছে, সেইকাৰণে ৰাৱণেই। এয়া মাছ কিন্তু য'তে ত'তে কিনিলেও নাপায়, বজাৰত নোলায় মালটো, পোৱাটো বহুত টান। আৰু এইটো জাৰটোত আছে 1 চাটি নিচিলা মাছ। এইটোত এইটোত চেলা মাছ আৰু মোৱা মাছ আছে। এইটো ওচৰৰ পৰা দেখাইছোঁ, এখন লৈ যাওক। 1 চাটি মাছ ধৰি আছে। আৰু এটা বস্তু দেখাই আহি আছোঁ,
আমাৰ মানে আজি যিহেতু দিনটোৰ কাৰণে অহা গৈছে সেইকাৰণে মানে কি বা বনাই আছে সুধে তাকে দেখাই আছোঁ কিবা বনাই আছে আমাৰ মানে খাদ্য দুপৰীয়া এইটো বনভোজ বুলি ক'ব পাৰি যিহেতু এয়া কিমান সুন্দৰ পথাৰ ঠাইত চাওক ইফালে সৰিয়হ ফুলি আছে আৰু মই এতিয়া পুখুৰী পাৰে এইটো বিলাহীটো এতিয়া মাছখিনি ক'ত এইখিনি মানে ইয়াত এতিয়া মচুৰি মাছ এইখিনি চব অনলি হেৰি কি বুলি কয় কি মাছ বুলি কয় এইখিনি সুধো মালি মাছ আৰু ইফালে মনাত বাৰু আছে এইফালে মাৰি থকা গৈছে ইয়াত আৰু ইফালে এইটো মানে বিলাহীটো বনি আছে ভাতটো হোৱাই নাই ভাতটো ঘৰতে মানে বনাই অনা গৈছে এতিয়া মানে বিলাহী চব্জি টপ বনাই আছে মানে বাৰু আৰু পিছত দেখাই আছোঁ বস্তাটোত মানে বৰালি মাছ জিয়ন দি থোৱা গৈছে এইটো এই বৰালি মাছে কামোৱা মানুহটো চাং মুখখন দেখুৱাই দিম এইটো বৰালি মাছে কামোৱা মানুহটো ইমান দীঘল মূলা বগা মূলা দিছে কেঁচা কেঁচা আজি ৰাতিপুৱা লাগিব ভাত খোৱা পোৱা বেলেগ হবে লাহে দেখাবি ন সেইটো এইটো কি মাল চাই দিয়ক এইটো কি বুলি কয় এই কাকো নহয় ৰাৱণ বুলি কয় এইটো ৰাৱণ বুলি কয় বম টেষ্টি মানে পুৰি লাগে মাছ চাক এয়া দুমনা এইটো বস্তাত আধা বস্তা আছে এইটোত আধা বস্তা আছে আৰু এইটোত এমনা আছে মাছ এতিয়া মাছখিনি বাৰু মাটিত বাকি দেখা দিম কিমান ডাঙৰ ডাঙৰ মাছ আছে বাকি দি বঢ়িয়াকৈ কিমান ডাঙৰ ডাঙৰ বৰালি ঐ ক'বা বম বম বৰালি পিছফালে এইটো পল আৰু ইফালে সৰিয়হ এইফালে চেল্ফি উঠাত লাগি আছে বাহ মিঠে ফটো উঠিবি দে এটা উঠি ল হৈছে নাই নাই ফটো উঠাই যাম ভিডিঅ' কৰা বুলি ভাবিছিলি ভিডিঅ' কৰা বুলি ভাবিছিলি নাই ফটোহে উঠাইছোঁ নাই ফটো এটা উঠাইছোঁ হা এইখন কুঁহিয়া বাৰী এতিয়া কুঁহিয়া বাৰীত সোমাই কুঁহিয়া এডাল খাই যাম বাৰু নাই কুঁহিয়া এইটো বেগৰ হেৰিত ভৰাই জাঙিয়াটো বাৰু ভৰাই হেৰিত ভৰাই দিওঁ দেই বিন্দাছ বঢ়িয়া এইটো মানে বাস্কেট বনাই লৈছোঁ এতিয়া জাঙিয়াটো ধৰি মজা এতিয়া মিঠে মানে কুঁহিয়া চুৰ কৰিব লগাই দিম এতিয়া মিঠে মই মানে চাই থাকিম মানুহ চাম আৰু এই মানে চিয়ালা মাল চিয়ালা মানুহ চাই থাকিম মানে ক'ৰবাত চিয়ালা মাল ঠিক নাই নহয় মানুহ আহিব পাৰে চিয়ালা মাল মালিকে মায়ে যদি মাক আৰু মই এইফালে নেদেখা ভাও মই পঠিয়াই দিয়া নাই বুলি ক'ম আৰু
মই কুঁহিয়া পোৱা নাই, মই চিনিয়ে নাপাওঁ বুলি থাকিব ক'ম। নহয় দুখাই দিয়া মই চিনিয়ে পোৱা নাই বুলি ক'ম, মই চিনিয়ে নাপাওঁ বুলি ক'ম। হা জেঙনা পাৰ হৈ গৈছে, কুঁহিয়া বাগানত সোমাই গ'ল এতিয়া সেইটো চাওক। কুঁহিয়াকেইডাল অনা গ'ল, এডাল আনিছোঁ বাৰু, সি এডাল আনিছে বেছি আনিব নোৱাৰে, গম পালি পিটি দৌৰা দৌৰি কৰিব, এডাল খোৱাই ভাল। সেইকাৰণে এডাল বেছি অনিষ্ট কৰিব নোৱাৰা।